হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলো ভালে কুশলে আছে। বৰ্তমান মই আজি আহিছোঁ মোৰ বন্ধু হৰিচৰণহঁতৰ গাঁৱলৈ। আজি আপোনালোকক নিশ্চয় এটা একদম খুবেই ধুনীয়া ভিডিঅ' উপস্থাপন কৰিম আপোনালোকৰ সন্মুখত। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। ঘৰলৈ মানে তেওঁলোকৰ গাঁৱলৈ আহিছোঁ আৰু সি সৰুকৈ এটা ছাডেনলি মানে খানা এটা আয়োজন কৰি দিলে। গতিকে খানা বনি আছে, এইফালে আপোনালোকে দেখিছে, এইফালে খানা বনি আছে। আৰু আজি আপোনালোকক দেখাম এখন সুন্দৰ বাগিচা। কিহৰ বাগিচা আপোনালোকে জানেনে বাৰু? একদম সুন্দৰ বাগিচা, একদম বগৰীৰ, মানে একদম ধুনীয়া বগৰীৰ এখন বাগিচা দেখাম। আৰু এই খেতিটো কেনেকৈ কৰে, কি হয়, কেনেকৈ লাগিছে, সকলোখিনি দেখাম। আৰু আজি একদম বতৰটো খুব মানে বতাহ, তামাম বতাহ লাগি আছে আৰু ভালে লাগিছে। বৰ্তমান বাগানত আছোঁ, আপোনালোক গোটেইখিনি দেখাই আছোঁ, চাই থাকিব। হৰিচৰণ, কি আয়োজন হৈ আছে? আয়োজন হৈ আছে, ৰেডি কৰি লৈছোঁ। এতিয়া অলপ পাছতে মাংস চাংস বনাম আৰু। চকুত ধৰিছে নেকি? চকুত ধৰিছে, চকুত ধৰি গৈছে। পিঁয়াজ কাটিলে সেইটো কান্দিব লাগে। এইটো আৰু আজি কি কি আইটেম হ'ব কোৱা? আজি তোমাৰ চিকেন আছে, লোকেল চিকেন, ব্ৰইলাৰো আছে, আৰু তোমাৰ ভাতটো তোমাৰ আজি উখা চাউলৰ হ'ব। বঢ়িয়া, একদম উখা চাউলৰ ভাত। আৰু উখা মাংস চিকেনৰ লগত তোমাৰ হেৰি হ'ব, এইটো কি কয়, মাটি দাইল হ'ব। মাটি দাইল আৰু উখা চাউলৰ ভাত। উখা চাউলৰ ভাত। আজি মানে টিকাত মাৰিলেও নুঠিবা মানে। নুঠিম আৰু মানে পুৰা অভাৰলোড লৈ ল'ম আজি। মজা। এইফালে আয়োজন চলি আছে, পুৰা কেৰাহী চেৰাহী, এইফালে গেছ চব ব্যৱস্থা কৰিছে। বুজিছনে, লাগি যুঁজি এইখিনি কাম মানে প্ৰস্তুতি চলাই আছে। তো বনাম আৰু খাম আৰু দেখুৱাই থাকিম, আপোনালোকেও ভিডিঅ'টো চাই থাকক। আৰু এতিয়ালৈকেও যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো লাইক কৰিব যদি ভাল পায়। আৰু দিয়া, কামত লাগো ন, নে কি কোৱা? দিয়া দিয়া দিয়া। হৈছে তাতে বগিব লৈছে, চোৱা পকনি দিছে আৰু আৰম্ভ কৰি দিছে। লাগি আছে হৰিচৰণ মেধি। হৰিচৰণ, অলপ টেষ্ট কৰি চাইছো, নিমখ হৈছে নে চাই দিয়া। পুৰা গ্লাছত মাৰি আছে আৰু মাংস জোলহে দেই, বেলেগ বুলি নাভাবিব। অলপ কমিছে, দিব লাগিব। এতিয়া আপোনালোক সকলোকে লৈ যাম এখন সুন্দৰ বগৰী বাগিচালৈ। তো আহক, ভিডিঅ'টো চাই থাকক, আহক তালৈ ভিডিঅ'লৈ যাওঁ। তো মই আছোঁ বৰ্তমান বগৰী বাগানৰ মাজত। আপোনালোকে দেখিছে, এতিয়া এই বগৰী এইফালে ছিগি আছে আৰু আহিছোঁ ইয়াত ধুনীয়া একদম বহুত অসংখ্য বগৰী আপোনালোকক দেখাই আছোঁ। একদম বগৰী ছিগি আছে আৰু এটা মানে খুব সুন্দৰ মানে খেতি কৰিছে আৰু ব্যৱসায়িকভাৱেও বহুত সফল হৈছে তেওঁ, যোনজন ব্যক্তিয়ে বৰ্তমান ইয়াত কৰিছে আৰু বগৰী খেতিটো। গতিকে আহিছোঁ আৰু চাম, বৰ্তমান ভাল লাগিছে আৰু বগৰী খাওঁ লাগিছে, খাম, টেষ্ট কৰিম। তেনেকুৱা মিঠা নে? ধুনীয়া। চাওক, পুৰা একদম বগৰীয়ে মই বৰ্তমান বাগানত সোমাই আহিছোঁ। একদম বগৰীয়ে আৰু এইবোৰ। তো বগৰী খাই আছোঁ বৰ্তমান বাগানৰ পৰা ছিগি। একদম বগৰী, ফ্ৰেছ বগৰী খোৱা মজাই বেলেগ, বিৰাট ভাল লাগিছে। মিঠা একদম আপেলৰ নিচিনা, বঢ়িয়া। তেনেকৈ হালি ছিগা কাটাবিলাকতো বহুত আছে ন, ছিগোতেওতো বহুত সময় লাগে ন আপোনাৰ? সেইটোৱেতো, ছিগিবলৈ মানে হাজিৰা মানুহ লগাব লাগিব, তেতিয়াহে মানে হ'বগৈ আৰু। ইমান বগৰী, চবফালে বগৰী, আৰু তলত যিমান বগৰী আছে ইয়াত ছিগোতে মানে 12 বাজি যাব। এটা মানুহ, দুটা মানুহে নহ'ব, এখন বস্তা লৈ আহে, এনেকৈ ছিগে নিব। এইফালে ছিগি বগৰী বস্তাত থৈছে। এইটো আপুনি ক'ত বেচে, বিকে ক'ত? এইটো বেপাৰী নিজে আহে ন, ইয়াৰ পৰা লৈ যায়। বৰ্তমান আছোঁ মই বগৰী গছৰ তলত, আৰু এইফালে দাদা, এই বাগানৰ মানে স্বত্বাধিকাৰী, আৰু তেওঁ বৰ্তমান বগৰী ছিগি আছে, তেওঁৰে এখন বাগান হয়। গতিকে তেওঁক দুটামান কথা সোধোঁ আৰু। তেওঁ দাদা, এই পুলিটো লগোৱাৰ পৰা ধৰি আপোনাৰ এই ডাঙৰ হৈ লাগালৈকে কিমানমান সময় লাগে বাৰু? 6 মাহ লাগে। 6 মাহত হৈ যায় ন? 6 মাহত হৈ যায়। আৰু আপুনি যে হয় ইয়াত আপোনাৰ এনেই চৰাই চিৰিকটি বা এইবিলাকৰ কাৰণে কিবা কীটনাশক ব্যৱহাৰ কৰে নে বেলেগ পদ্ধতি? ওপৰত জাল দিছে ন? আচ্ছা।
তো আপুনি কি ভাবে বাৰু আপোনাৰ এই খেতিটো লাভৱান হয়নে বাৰু খেতিটো মোৰ কাৰণে বৰ্তমান মই লাভ বুলিয়ে ভাবিছে ন পানী হ'লে বগৰী গছজোপা বা তেনেকে মৰি যাবনে বা তেনেকুৱা কিবা অসুবিধা হয় তল গ'লে মৰে তল নগ'লে একো নহয় আচ্ছা তেনেহ'লে মানে বাকী ৰাইজেও বা বাকী কোনোবাই যদি ইচ্ছা কৰে তেনেকুৱা খুব ওখ মাটি নহ'লেও মানে তেনেকে কৰিব পাৰে শিকিছো আমাৰ বাগানৰ মালিকে উত্তম দাক অলপ সহায় কৰি দিছো আৰু দুটামান খাবও আহিলো আজি বহুত দিনৰ মূৰত আৰু অলপ মানে সহায় কৰি দিম বুলি শুনাইছো আগত খাইছো মানে ইয়াত আহিলে উত্তম দা মানে পুৰা পেট ফুল কৰি খাব দিয়ে এই ইমান অহা নহয় মানে এই আজি আহিছো আকৌ অলপ ভাবিছো সহায় কৰি দিম বগৰী চিগাত ব্যস্ত হৈ আছো বগৰী তলত সোমাই একদম বগৰী চিগাত ব্যস্ত আৰু এইফালে দাদাও ছিগি আছে এয়া চাওক পুৰা পকা তুল বগৰী একদম চবফালে বগৰী সেইফালে ভিতৰত সোমাই আছো বৰ্তমান বগৰী বাগানৰ এইফালে বগৰী এইফালে মানে ছাপৰ্ট দিছে এনেকে বাঁহৰ চাং পতাৰ নিচিনাকে পাতি এনেকে ছাপৰ্ট দি দিছে বগৰী খাব বগৰী ৱাও মজা একদম মিঠা তো গাইজ বগৰী বাগানত বগৰীবিলাকক চৰাই চিৰিকটিৰ পৰা ৰক্ষা কৰিবলৈ মানে প্ৰটেকশ্যন হিচাপে তেওঁ এই নেটবিলাকৰ ব্যৱহাৰ কৰিছে এই জালবিলাক ব্যৱহাৰ কৰিছে যাতে চৰাই চিৰিকটি বগৰী গছবিলাকৰ বা বগৰীবিলাক ক্ষতি কৰিব নোৱাৰে বিজ্ঞানসন্মত পদ্ধতি লগাই এই খেতিবোৰ কৰিছে আৰু তেওঁ কোৱা মতে তেওঁ লাভৱান হৈছে তেওঁৰ পৰা আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক দাদা আপুনি জনাব নেকি আপোনাৰ এনে বৰ্তমান বাগানখন কিমান মাটিৰ মানে প্ৰায় 2.5 বিঘা আছে পুলি নিজে ঘৰত বনাই পেলাই ৰুইছে নে পুলি আপুনি কিনি আনিব লাগে পুলিটো মই কিনি আনিছো এনে পুলিবিলাকৰ দাম কেনেকে বাৰু এইটো 70 টকাকে লৈছিলে এটা পুলি এই এবিঘা মাটিত কিমান মান পুলি মানে কিমান মান গছ লগাব পাৰে এবিঘা মাটিত 100 গছ লগাইছে 100 গছ ন ভাল লাগিছে আপুনি গাঁৱত জেগাত যে ইমান এটা ধুনীয়া উন্নত মানৰ খেতি কৰিছে বিজ্ঞানসন্মত পদ্ধতি লগাই গতিকে আপুনি এই উঠি অহা যুৱ প্ৰজন্মক কি ক'ব বাৰু সকল শিক্ষিত নিবনুৱা আছে তেওঁলোকেও আগবাঢ়ি আহক এনেদৰে খেতি কৰক খেতি কৰিলে নিশ্চয় নিজে লাভান্বিত হ'ব গতিকে আপুনিওতো লাভান্বিত হৈছে মই যথেষ্ট লাভান্বিত হৈছো লোকচান হোৱা নাই আপুনি আৰু বেলেগ খেতিও কৰিছে নেকি বেলেগ খেতি কেপচিকাম অলপ কৰিছো তাৰপৰা তৰমুজো অলপ কৰিছো আৰু ৰাইজক কিবা ক'ব নেকি দৰ্শকক ৰাইজক মোৰ ফালৰ পৰা মই অনুৰোধে কৰিছো আৰু নিজৰ জেগাতে থাকি নিজে যাতে বেলেগ বেছি চিন্তা নকৰি চাকৰি বাকৰিটো আজিৰ দিনত পোৱাটো সম্ভৱ নহয় গতিকে যোগ্যকেইজনে বাৰু চেষ্টা কৰি থাকক চেষ্টা কৰাৰ লগতেও নিজৰ মাটিখিনি এনেই পেলাই নথৈ আনক নিদি নিজে অলপ পৰিশ্ৰম কৰিলে নিজৰ স্বাস্থ্যটো ভাল হৈ থাকিলে লগতে আৰু মাটিখিনিও ভাল হৈ থাকিল আৰু নিজেও কিবা এটা মানে ইনকামৰ পথ এটা আগবাঢ়ি যাব পাৰিব ধন্যবাদ আপোনাৰ বাগানখন চাই খুবেই ভাল লাগিল গতিকে আহিলো ভাল লাগিল বাগানখন সম্পূৰ্ণকৈ চালো দাদাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিলো গতিকে এয়া আৰু তেওঁ খেতি কৰি স্বাৱলম্বী হৈছে আৰু দুই এজন গাঁৱৰ মানুহকো তেওঁ কামত লগাই তেওঁলোককো কিবা এটা উপাৰ্জনৰ পথ দেখুৱাইছে গতিকে ভাল লাগিছে আৰু দাদা গতিকে আপোনাৰ খেতিও চামগৈ এইটো কিহৰ খেতি এইটো তোমাৰ পেপচিকামৰ খেতি পেপচিকাম এয়া বাগান চাই বৰ্তমান আমি কেপচিকামৰ খেতিত আহিছো প্ৰথমবাৰ দেখিছো দেই কেপচিকামৰ গছ এইবোৰ হৈছে কেপচিকামৰ গছ এয়া লাগিছে ন ফুলিছে সৰু সৰু হৈছে এইফালে লাগিছে চাওক কেপচিকাম লাগিছে আৰু সেইটো ডাঙৰ হৈছে সেই তাতো চাইছো তাতো লাগিছে বাহ লাগিছে দেই ইয়াতে ন ডাঙৰ হৈছে বাহ এয়া চাওক একদম সেই দূৰলৈকে সেই তালৈকে একদম পুৰা এইবিলাক চব কেপচিকামৰ খেতি সেই তালৈকে সেই তাত আকৌ আপোনাৰ সেয়াত বৰ ধানৰ খেতি কৰিছে তো ভাল লাগিছে আৰু আহি তো গাইজ বৰ্তমান কেপচিকামৰ খেতিত আছো আপোনালোকে দেখাইছে চব একদম কেপচিকামৰ খেতি সেই দূৰলৈকে একদম পুৰা কেপচিকামৰ খেতি ময়ো আজি প্ৰথমবাৰ এই কেপচিকামৰ গছ দেখিছোঁ মানে এয়া সেই বাগানৰ যে আছিল বাগান গৈছিলোঁ দেখাইছিলোঁ আপোনাক সেই বাগানৰ তেওঁৰে হয় এয়া খেতি বিজ্ঞানসন্মতভাৱে বিভিন্ন ধৰণৰ খেতি কৰিছে আৰু তৰমুজো কৰিছে তৰমুজৰ গছ কোনফালে আছে জানো হৰিচন তৰমুজ কোনফালে আছে তৰমুজ তোমাৰ অলপ আঁতৰত যাব লাগিব সিটো চাইড যাব লাগিব হয় নেকি এতিয়া নাযাওঁ নেকি এতিয়া তালৈ যোৱা সময় নাথাকিব যদি আপোনালোকক পাৰিলে পাছত নেক্সট টাইম আপোনালোকক দেখাই থাকিম আমি চাই থাকিব দেখা থাকিম তো তৰমুজৰ অলপ দূৰত আছে খেতি তৰমুজ আজি নাচাওঁ আৰু দেৰিও হৈছে তো একদম মজা লাগিছে খেতি চেতি চাই বাগান চাই একদম মজা আৰু পুলি হৈ থাকোঁতে আহিছিলো এতিয়া পুৰা ডাঙৰ হৈ গৈছে এতিয়া লাগিব আৰম্ভ হৈছে যাত্ৰা কৰিব পৰা নাই আৰু যাত্ৰা কৰিব পৰা হ'লে আকৌ আহিম আপোনালোকক দেখাম আমি কেনেকৈ ছিঙে সেইটো দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো তাকেই গতিকে সেয়াও আজি আহিলোঁ খুবেই ভাল লাগিল তো এইখিনি আছিল আজি হৰিচন্দ্ৰ গাঁৱলৈ আহিলোঁ আমাৰ মৰিগাঁও লতিমাৰী গাঁৱৰ হয় তো গাঁৱত আহিলোঁ বগৰী বাগান চালোঁ আপোনালোকক ইয়াৰ কেপচিকামৰ খেতিও দেখালোঁ তো খুবেই ভাল লাগিছে গতিকে সেয়াই আৰু
গতিকে আপোনালোকে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া নিশ্চয় ছাবস্ক্ৰাইব কৰি কাষতে থকা ৰঙা বটনটো একদম পুৰা দবাই দিব দেই টিং বজাই দিব আপোনালোকে কিবা আমাৰ নতুন যদি কিবা ভিডিঅ' আৰু ভিডিঅ'টো চাই কেনে পালে সেইটো আপুনি কমেণ্ট আকাৰে জনাব ভাল লাগিলেও জনাব বেয়া লাগিলেও জনাব ভাল লাগিলে তেতিয়াহে আৰু ন বেয়া লাগিলে বেয়াকে ক'ব একো নাই ভাল লাগিল গতিকে বলক আমাৰ খানা হ'লেই চাগৈ এতিয়া খানা হ'ল দেৰি হৈ গ'ল এতিয়া তাত একদম পুৰা খানা আয়োজন কৰিছিলোঁ হৰিচৰণে এতিয়া যাওঁ ধুনীয়াকৈ একদম মাটিৰ দাইল উখা চাউল আৰু চিকেন আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ত' চাই থাকিব পৰাণ সিংহা ব্লগছ এক্সপ্ল'ৰিং লাইফ এক্সপ্ল'ৰিং হেপিনেছ বাই বাই I've been dreaming on in my head. মাংস বেছিকে দিবি দে এখন মাংস বেছিকে দিবি এখন মোৰ মাংস এইটোতো চহিয়াটো ভাল এইটো মোৰ না আলু দিলে নহ'ব এইটো